ঐতিহ্যমণ্ডিত চুকিয়া পথাৰ শিৱ মন্দিৰত মহাশিৱৰাত্ৰি উদযাপন। ধনচিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ অঞ্চলৰ চুকিয়া পথাৰত উলহ মালহেৰে শিৱৰাত্ৰি উদযাপন। 101 বছৰ গৰকা ঐতিহ্যমণ্ডিত শিৱথানখনৰ বহুতো ইতিহাস আছে। সত্যম শিৱম সুন্দৰম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত উদযাপন কৰা শিৱৰাত্ৰি ভাগত পুৱাৰ ভাগৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে। সকলোৱে ধূপ দীপ নৈবেদ্যৰে সেৱা আগবঢ়াই নিজ নিজ মনোকামনা কৰিছে। শিৱথানখনিৰ বাহিৰ চৰাতো বিভিন্ন বিপণীৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। এই শিৱৰাত্ৰি ভাগ আমি ওচৰ পাজৰ আৰু ধনচিৰি মহকুমা বিভিন্ন অঞ্চলৰ ৰাইজৰ সহযোগত আৰু তেওঁলোকৰ দান বৰঙণি তথা আমাৰ কমিটিৰ ফালৰ পৰা এটা মোটা অংক খৰচ কৰি আমি এই মন্দিৰ ভাগৰ আজি শিৱৰাত্ৰি যি পূজা ভাগ অনুষ্ঠিত কৰা হৈছে। আৰু এই পূজা ভাগ আজিয়েই নহয়, আজি 101 বছৰত ভৰি দিছে আৰু প্ৰথম অৱস্থাৰ পৰা আজিলৈকে ধাৰাবাহিকভাৱে আমি এই পূজা ভাগ চলাই আহিছোঁ। ইয়াত মানে সম্পূৰ্ণ এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ আছে আৰু আমি ইয়াত ভলণ্টিয়াৰ প্ৰায় 30-35জন আছে। তেওঁলোকে চাৰিওফালে ইয়াৰ সুচাৰুৰূপে তেওঁলোকৰ দায়িত্বৰ কৰ্তব্যবিলাক পালন কৰিছে। এই ধৰণে আমি প্ৰতি বছৰে এনেকৈ অনুষ্ঠিত কৰি আহিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ ওচৰ চুবুৰীয়া আৰু ইয়াৰ আমাৰ ধনচিৰি মহকুমাৰ বাহিৰৰ যিসকল ভক্ত আছে তেওঁলোকে যাতে এনেধৰণে সহায় সহযোগ কৰি আহে আৰু ভৱিষ্যতে আমি জাক জমকতাৰে যাতে এই পূজা ভাগ পাতি যাব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজৰ ওচৰত সেৱা আগবঢ়োৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি কিমান মানুহ হৈছে? আজি 10,000 ওপৰ হ'ব নেকি। আমাৰ এতিয়ালৈকে আমাৰ 10,000 ওপৰ ভক্ত ইয়াত সমাগম হৈছে। কিমান মানুহ হোৱাৰ সম্ভাৱনা আছে? আৰু 10,000 ওপৰ হ'ব নেকি। আমি মিনিমাম 25,000 ওচৰা-ওচৰি হ'ব।